অফিসে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিস লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল ই 2 দিন আগত গৈছে আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া ইএম দিব নেকি বিজেপি কেইজন দিব ছাৰ আপোনালোকে ইন হলে নাই ইন মানে এনডিএ যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম একটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা একটাতো হ'বই কিমান দিন লাগিব ছাৰ ইন হম কিমান দিন লাগে কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ মুঠতে আলোচনা চলি আছে 26 ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিস কৰিম অফিস কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব আকৌ অফিসে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিস লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল ই 2 দিন আগত গৈছে আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া ইএম দিব নেকি বিজেপি কেইজন দিব ছাৰ আপোনালোকে ইন হলে নাই ইন মানে এনডিএ যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম একটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা একটাতো হ'বই কিমান দিন লাগিব ছাৰ ইন হম কিমান দিন লাগে কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ মুঠতে আলোচনা চলি আছে 26 ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিস কৰিম অফিস কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব আকৌ অফিসে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিস লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল ই 2 দিন আগত গৈছে আপুনি বিজেপিত যেতিয়া ইন হ'ব তেতিয়া ইএম দিব নেকি বিজেপি কেইজন দিব ছাৰ আপোনালোকে ইন হলে নাই ইন মানে এনডিএ যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম একটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা একটাতো হ'বই কিমান দিন লাগিব ছাৰ ইন হম কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ মুঠতে আলোচনা চলি আছে 26 ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিস কৰিম অফিস কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব আকৌ